হেল্ল' বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ শিৱশইকীয়াৰ অন্য এটি ব্লগলৈ। আৰু আজি আমাৰ ৰিয়াঞ্চি থ'বলৈ যাবলৈ ওলাইছোঁ ভেটাপাৰা আমাৰ মাইনাবাহঁতৰ ঘৰত, কিয়নো ভেটাপাৰাৰ পৰা যাব মাইনাবাহঁতৰ লগত একেলগে নগাঁও চাপৰমুখলৈ যাব। কিন্তু আমাৰ ৰিয়াঞ্চি যি মই কৈছিলোঁ আপোনালোকক যে ৰিয়াঞ্চিৰ বাৰ্থডেটো ভালকৈ পতা নহ'লে, যি কাৰণে 25 তাৰিখে পাতিম বুলি কোৱা হৈছিলে। মাইনাবাৰ ল'ৰা যি ধীমনৰ পৰীক্ষা আছিলে আৰু অন্য বিশেষ কাৰণতো পাতিব নোৱাৰিলোঁ। আৰু সেইকাৰণে বাৰ্থডেটো এবাৰ চেলিব্ৰেশ্যন কৰা হ'ব 25 তাৰিখে। আৰু ভিনদেউৱে থ'বলৈ যাব চাপৰমুখত কাইলৈ। মাইনাবাহঁতো যাব, আমাৰ ৰিয়াঞ্চি যাব। আৰু ৰিয়াঞ্চি আজি মোক এৰি থৈ পেলাই যাবগৈ। আজি কিন্তু মই থ'বলৈ যাম আজি মই ভেটাপাৰাত থ'বলৈ যাম আৰু কাইলৈ মই গৈ নগাঁৱত থৈ পেলাই কাইলৈ আহিম। তাৰপৰা মই যাম 24 তাৰিখে দেহাৰ বাৰ্থডে পাতিবলৈ আৰু এতিয়া আমি ৰখি আছোঁ। এখন উবাৰ বুক কৰা হ'ল। উবাৰ বুক কৰি পেলাই কাপোৰ কানি বেগ গেছ ৰেডি হৈ পেলাই ৰখি আছোঁ উবাৰখন আহিবৰ কাৰণে। আৰু সঁচাকৈ অসমত উবাৰ বুক কৰাটো এটা বহুত ডাঙৰ এটা চেলেঞ্জিং হয়, কিয়নো আপুনি উবাৰ বুক কৰিব, উবাৰ ড্ৰাইভাৰবিলাকে 2-3বাৰকৈ কেঞ্চেল কৰি দিছে। সিহঁতি কয় যে ওচৰত নাই, দূৰত আছোঁ, বহুত দূৰ হ'ব, মই নাযাওঁ, এনেকুৱা ধৰণৰ। কিন্তু বাহিৰত মই য'ত আগতে বেংগলোৰ আছিলোঁ বা দিল্লী বম্বে, আপুনি বুক কৰাৰ লগে লগে সিহঁতি একচেপ্ট কৰে আৰু ডাইৰেক্ট আহি লোকেশ্যনত আহি পেলাই ফোন কৰে। কিন্তু আমাৰ ইয়াত উবাৰবিলাকৰ হওক, অ'লা উবেৰ বা অনলাইন যি এপ্লিকেশ্যন নহওক কিয়, ফোন কৰি পেলাই সিহঁতৰ এক্সট্ৰা ডিমাণ্ড থাকে, মানে বহুত সমস্যা। চবৰ কথা নকওঁ, কিন্তু মেক্সিমামৰ তেনেকুৱা সমস্যা। বাৰু যি কি নহওক, ফাইনেলি এখন বুক হ'ল, আহি আছে। আৰু এতিয়া আমি যাম ভেটাপাৰা। উবাৰখন বাহিৰলৈ ওলাই দিব বিচাৰিছোঁ, কিয়নো উবাৰৰ ড্ৰাইভাৰজনে বোলে ঘৰটোৰ লোকেশ্যনটো ভালকৈ বিচাৰি পোৱা নাই। আৰু দেহাই মই ইয়াৰ ওলাই আহিছোঁ গাড়ী চাবলৈ। দেহা ক'তা, দেখা গাড়ী ক'তা? হাই, এইটো মেকুৰী দেখি পেলাই পূৰা মেকুৰীটো চাই আছে। মেকুৰী লাগিব নি? কি মাতা? মাতা মেকুৰীটো মাতা। আমাৰ গাড়ী, দেহাই মই গাড়ী চাই আছোঁ। আৰু দেহাই গাড়ীবিলাক চাই এনেও ভাল পায় ন, চবফালে চাই আছে ইটো সিটো। দেহা ক'ত? গাড়ী ক'ত? ৰ'দ লাগিছে নেকি? আৰু ৰ'দটো কিন্তু বৰ ধুনীয়া ওলাইছে আজি, 2 দিন বৰষুণৰ পিছত ৰ'দটো ওলাইছে, মজা। আহা, অহাই নাই গাড়ী, ৰ'বা আহিব ৰ'বা। সঁচাই আৰু কি ক'ম, আৰু এখন গাড়ী বুক কৰিবৰ কাৰণে ইয়াতে সমস্যা। দেখা খং উঠিছে মোৰ, এখন কেবৰ কাৰণে ইমান সমস্যা। গাড়ী দেখোন আমাৰ নাহে। কেতিয়া আহিব গাড়ী? মোৰ দেখা গৰম উঠি গৈছে ৰ'দত ৰৈ ছোৱালীজনী। এবাৰ আমাৰ গাড়ী আহি পাই গ'ল। এবাৰ যাব লাগে। ৰিকি কেনি গ'ল? মা ৰিকি আহিলে গাড়ী, বেগ দিয়া। সৰহীয়া পেণ্টৰ পকেট থকা পেণ্ট পিন্ধিলে এইটোৱে সুবিধা। এতিয়া মই এইটো পেণ্টৰ পকেটতে দেহাৰ ভাগৰ চব ভৰাই লৈছোঁ। যি কি নহওক, ফাইনেলি বহুত অশেষ কষ্টৰ ফলত আহি পালে গাড়ীখন। আৰু এতিয়া ফাইনেলি লক কৰিব লাগে আৰু যাব লাগে বাহঁতৰ ঘৰলৈ ভেটাপাৰা। মই আগলৈ লওঁ দিয়া, থাকক দিয়া, হ'ব দিয়া। কি চাই আছে? এইফালে চোৱা, এইফালে ক'ত গৈ আছোঁ আমি? মা আছে, মা যাব। এইফালে লোৱা, উঠা। আৰু আমি আহি আছোঁ ৰাণী হৈ পেলাই ৰূপক দাৰ লগত। ফাইনেলি এখন গাড়ী পালোঁ আৰু ৰূপক দাৰ। দেহাই কি কৰি আছে চাওঁ? দেহা তো আমাৰ দেহাৰ লগত এনেকৈ খেলি এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আহি আছোঁ আমি ভেটাপাৰা পংকজ নগৰ বাহঁতৰ ঘৰলৈ। এয়া দেখাই দেখা পাইছে ধুনীয়াকৈ খেলি আছে। বিৰাটেই ভাল পায় আমাৰ দেহাই ফুৰিবলৈ পালে ন। ধুনীয়া পৰিৱেশ, চাৰিওফালে পাহাৰ, সুন্দৰ এটা পৰিৱেশ। হৈছে দেখাই গান গাই আছে। এয়া পালোঁ দীপৰ বিলৰ মাছ অলপ লৈ লৈছোঁ খাবৰ কাৰণে। এইফালে চোৱা, ক'ত যাম আমি?
আৰু দীপৰ বিলতে ৰিকিৰ কাৰণে চানাও লৈছিলোঁ ৰিকিৰ পৰা চানা খাই খাই আহি আছে ধুনীয়াকৈ ৰিকি ভালনে আৰু এতিয়া পূৰা গুৱাহাটীত পূৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ৰাস্তাৰ আৰু আমাৰ ব্ৰিজৰ চাৰ বাবে বিশেষভাৱে ট্ৰেফিক জামৰ সৃষ্টি হৈছে আৰু সেই ট্ৰেফিক জামৰ মাজেৰে এতিয়া পাৰ হৈ আহি আমি ফাইনেলি পাইছোঁ সেয়া লাল মাটি ইয়াৰ হৈছে দুৰ্গা মন্দিৰ ইয়াৰ পাৰ হৈ পেলাই ইয়াৰ পৰা ফাইনেলি পাই গ'লোঁ সেই মাইনাবাহঁতৰ ঘৰ আৰু মাইনাবাক তললৈ মাতিছোঁ ত্যাগ কৰিবৰ কাৰণে ৰ'ব মই খুলিছোঁ কেইটামান বলা আমি সেই পাই গ'লোঁ ধীমনহঁতৰ ঘৰত আৰু ধীমনে কি কৰি আছে আৰু আমাৰ দেহা গাড়ীতে শুলে চ' আহি পেলাই ডাইৰেক্ট এতিয়া শুৱাই দিয়াহে হৈছে তাই ধুনীয়াকৈ শুই গৈছে আৰু শুৱক অলপ সময় তাই ভালকৈ শোৱাৰ পাছত উঠিলে তাৰ লগত খেলা ধূলা হ'ব কি কৰি আছে দিয়ক খাবলৈ দিয়ক আমাক ভোক লাগি আছে কি বনাই থৈছে চাওঁ মচুৰ দালি আৰু বেঙুন পিটিকা আৰু ভেন্দি আৰু আলু ভাজি চালাড বাপৰে বহুত বনাই দিছে দেখোন মজাকৈ খোৱাহে মঙলবাৰ যে বাৰ নিৰামিষটো সেইটো কাৰণে ব্ৰত সেইটো কাৰণে আমালৈও একো বনোৱালে উলিয়া ভাত দিলে ভোক লাগিছে ছোৱালী উঠিলে খাব কি হ'ল দেহা শুই উঠিলা চাওঁ ক'ত আহিলোঁ আমি একেবাৰে জেঠুকক পাই একেবাৰে ক'ব নোৱাৰা হৈ গৈছে ভাই ককায়েকক পাই অঁ এবাৰ ককায়েকে লৈছে দেই এইবাৰ আমাৰ দেখা জেঠায়েক আৰু ককায়েকৰ লগত এইফালে ৰিকি পূৰা খোৱাত ব্যস্ত পূৰা দবাই আছে এইফালে চিলি চিকেনো পাই গ'ল বা তামাম দবাইছে আৰু ভাত মই মজাকৈ এবাৰ খাই দিলোঁ এবাৰ দেখা কাৰ কোনে ল'লে হা দাদাই লৈছে কোচত কি বহুত দিনত লগ পাইছে ভণ্টিমান মনত পৰে ভণ্টিলে তোমালোকে লৈ থাকা দেই খেলি থাকা আমি শুওঁগৈ এতিয়া মই ৰিকি মোৰ টোপনি আহিছে মই শুওঁ দেই এতিয়া মই শুম বুলি আহিলোঁ আৰু এই আমাৰ দেহা আৰু ধীমন দুইটা পালেহি মোৰ লগত কি কৰি আছে দুইটা চাওঁ দুখ পাই খোজকাঢ়ি যাব তাতে অঁ চকলেট ললিপপ অঁ ককায়েকক খুৱাই দিছে চোৱা সেইটো খুলিব লাগিবতো এতিয়া নুখুলোঁ দেই গোটেই কাপোৰে কানিয়ে পৰিব মায়ে গালি দিব মোক হে আমাৰ দেহা বিৰাট হেপী ন ইয়াত আহি পেলাই দিয়া ড্ৰেছটো চেঞ্জ কৰি নাচাওঁ ৰ'ব মই ড্ৰেছটো চেঞ্জ কৰি দিব চাওঁ কি হাত পাতি আছা হা দেহা বা পইচা দেখা পালে পইচা লাগে এবাৰ হাতটো দেখা কৰি দেহা কি লাগে আমা এইটো কি থৈ দিয়া দাদা ভগা পইচাহে থৈ দিয়া হ'ব দিয়া দেখা দি দিয়া নালাগে হ'ব দেউতাৰ ওচৰত পইচা আছে হ'ব নালাগে বাপে ৰজা কৰিবি হ'ব আমাক দুখীয়া কৰিবি দেহা হ'ব শুনা দেখিছ পিঠা লাগে লিধি থ পিঠা লাগে আৰু এয়া আমাৰ ধীমনৰ সম্পত্তি ধীমনে গোটাইছে চাইকেল ল'বৰ কাৰণে কিমান আছে ধীমন 1300 আৰু এতিয়া আমাৰ ৰিকিহঁত গ'ল বজাৰলৈ আৰু এতিয়া আমাৰ দেহাই বল খেলি আছে আমাৰ ভিন্দৰ লগত বা ইয়াত আহিলে একদম পূৰা হেপী হৈ যায় একদম পূৰা চবকে লগ পায় দেহা কি কৰিছা কি খেলিছা
কি মই আবেলি শুলোঁ আৰু আমাৰ দেহাও মোৰ লগতে খেলি আছিলে আৰু ৰিকিহঁত বজাৰলৈ গৈছিলে আৰু ৰিকি বজাৰৰ পৰা কি আনিলে দেখাই দিয়ে দেখাব আকৌ ফ্ৰকটো দেখাই দিয়ে হয় নি আমাৰ দেহা কেনে এটা ফ্ৰক আনিছে এইটো বোলে আজি নেদেখায় বাৰ্থডে দিনাহে দেখাব আৰু দেহাই কি কৰি আছে আৰু আজি বতৰটো ঠাণ্ডা অলপ ঠাণ্ডা লাগিছে আৰু মই শুই আছিলোঁ দেহাই ভালকৈ মোক শুবও নিদিলে এতিয়া দেখোন মোৰ টোপনি লাগি আছে মোৰ কোচত বহি পেলাই আমনি কৰি আছে কিয়নো তাইক ফুৰিবলৈ যাব লাগে আৰু এনেকেনো চিঞৰেনে এইটো এতিয়া ভিডিঅ'ত কি ক'ব মানে কি ক'ব তেনেকৈ দেখি পেলাই তোমাক ৰিকি আৰু মাইনে বাই কাইলৈ যাবৰ কাৰণে এতিয়া কাপোৰ জাপি আছে কাপোৰ আৰু এয়া ৰিকিহঁতৰ হ'ল কাপোৰৰ অৱস্থা গডৰেজৰ পৰা কাপোৰ উলিয়াই জাপি আছে দেহাই আমনি কৰি আছে দেহাই কি লাগে এইটো বক্সটো লাগে তাইক তোমাৰ চেইন আছে ইয়াত মই খুলি দিম মই খুলি দিম চাওক এডাল মোৰ ভাগৰ চেণ্ডেল পিন্ধাই দিম ধুনু লাগিছে দেই মজা লাগিছে এফালে মই আমাৰ দেহা মই আৰু আমাৰ ধীমন বহি পেলাই এইফালে কাৰ্টুন চাই আছোঁ আৰু আমাৰ দেহাইনো ক'তনো কাৰ্টুন চাব তাই উৎপাত বেছি খালি পাজুলটো লৈ ইটো পেলাইছে সিটো পেলাইছে এনে তাই কাম দেখিছে কি কৰি আছে ইটো বস্তু তললৈ পেলাই সিটো উঠাব লাগে উঠাই দিয়াৰ পিছত আকৌ পেলাব এতিয়া হাতটো লৈ পাজুল তাই পেলাব আকৌ আমি উঠাই দিব লাগিব বাৰে বাৰে এইবোৰকে কৰি আছে তাই আৰু